This is Channels Television's breaking news. কেমেৰা পাৰ্চন ফাংফং হাজৰিকাৰ সৈতে মই ষ্টেডিয়ামৰ ৰন্টু বৰদলৈ চীনৰ দিশলৈ আমি এতিয়া দৃশ্যটো চাবলৈ ওলাইছোঁ কৰোণা ভাইৰাছৰ সৈতে এতিয়া কি চলি আছে চীনৰ দেশত মাস্ক চাস্ক লগাইকৈ মানুহবোৰ ঘূৰি আছে কি নাই আৰু যাতে 1 মিটাৰ দূৰত আছে কি নাই এইবিলাক চাবলৈ ওলাইছোঁ আহক আমি চীনৰ দেশৰ এতিয়া আপোনাৰ দৃশ্যটো দেখাই আছোঁ চীন দেশৰ দৃশ্যটো আপোনালোকক মই দেখাবলৈ আহিছোঁ পুনৰ আগবাঢ়ি আহিছোঁ মই চীন দেশৰ দৃশ্যলৈ দেখাই আছোঁ আপোনালোকক মই চীন দেশৰ এই যুৱকজনে হাতত কেৰি বেগত খাদ্য লৈ আহিছে কেইদিনলৈকে খাব এই খাদ্যটো আৰু চৰকাৰে সিহঁতক কিবা সহায় কৰিছে কি নাই টকা পইচাৰ কাৰণে চীন দেশৰে অৱস্থিত হৈ আছে কি অৱস্থাত মানুহবোৰ জীয়াই আছে চীন দেশত তেওঁ যুৱকজনে আহি আছে চাওক সেইটো ড্ৰেছ পিন্ধি কৰোণাৰ বিষয়ে মাস্ক চাস্ক লগাইকে নমস্কাৰ ষ্টেডিয়ামত মই ৰন্টু বৰদলৈ কেমেৰা পাৰ্চন আমাৰ কপিল ডাঙৰীয়াৰ সৈতে আমাৰ অসমত কি অৱস্থা চলি আছে লকডাউনৰ বিষয়ে আপোনালোকক মই দেখাবলৈ আহিছোঁ চৰকাৰে লকডাউনত মানুহবোৰক কিবা সহায় কৰিছে কি নাই মই আপোনালোকক দেখাবলৈ ওলাইছোঁ আমাৰ মানুহবোৰে কেনেকুৱা ধৰণৰ চলি আছে কি কাম কৰি খাই আছে আৰু কি কৰি আছে আপোনালোকক মই দেখাবলৈ ওলাইছোঁ স্থানীয় গাঁও এটাত সোমাইছোঁহি তো আপোনালোকে গাঁৱত মানুহবোৰ কি কৰি আছে কি কাম কৰিছে আপোনালোকক মই দেখাবলৈ আহিছোঁ আহক এতিয়া মই গাঁৱত সোমাইছোঁ কি কাম কৰি আছে মানুহবোৰক মই দেখাম আহক আপোনালোকক এতিয়া লকডাউনটো কিয় কাৰণে দিয়া হৈছে মই ইফালে যাওঁ মানে বৰ্তমান আমাৰ ইয়াত লকডাউনটো মানে কিয় কাৰণে দিয়া আছে বন্ধটো কিয় কাৰণে দিয়া আছে কওকচোন কি ইফালে চাই কওক মোৰ ফালে চাই কওক ইফালে ক'ত চাইছে আপুনি লকডাউনটো কিহৰ কাৰণে দিয়া হৈছে কওকচোন এইটোৰ কাৰণে আমাৰ অসমৰ মানুহবোৰ লকডাউন কিয় কাৰণে দিছে এইটোকো বুজি পোৱা নাই আৰু মাস্ক চাস্ক পৰিধান নকৰাকৈ মানুহবোৰ আমাৰ ঘূৰি আছে যে 1-2 মিটাৰ ভিতৰত আপোনালোক থাকিব দিছে এইটো একো পৰিধান কৰা নাই তো নেক্সট দৃশ্যলৈ আপোনাক দেখাই আছোঁ আমি আকৌ আহক দাদা আপুনি ক'ত যাব ওলাইছে দেখা পাইছোঁ গম পাইছোঁ আপুনি মাছ মাৰি যাব ওলাইছে কিন্তু কি আপুনি গম নাপায় নেকি এই লকডাউনত আপুনি ক'ত যাব ওলাইছে আপুনি ভুল কৰিছে যি দিছে আপুনি গম পাইছে কিনে আপুনি ঘৰৰ পৰা কিয় কাৰণে ওলাইছে আপুনি কিয় আহিছে এইটো মোৰ কৰ্তব্য আছে মইতো ওলাবই লাগিব দাদা আপুনি লকডাউনত মাস্ক চাস্ক পিন্ধি কিনে ইফালে মাছ চাছ মাৰিব লাগিছে মানে ঘৰত থাকিব লাগে আপুনি গম পাইছে কিনে এইটো কথাটো আজি মাছ মাৰিম আপুনি মাৰিব বুলি মই গম পাইছোঁ তেনে আপুনি লকডাউন যে হৈছে কিয় কাৰণে ওলাইছে মানে ঘৰৰ পৰা ওলাইছে কিয় কাৰণে এইটো মোক লাগে আপুনি কিয় ওলাইছে মইতো মোৰ কৰ্তব্য মই ওলাবই লাগিব না এইটো দেখা পাইছে আপোনালোকে আমাৰ অসমত কি চলি আছে এতিয়া কি পৰিস্থিতি হৈ আছে আমাৰ অসমৰ মানুহবোৰে মাছ চাছ মাৰি পৰিছে কৰোণাত আৰু মুখত মাস্ক চাস্ক নালাগে মাছ চাছ যে মাৰি পৰিছে চাওক আপোনালোকে দৃশ্যটো দেখাই আছোঁ আপোনালোকে এতিয়া বৰ্তমান এই কেমেৰামেন আৰু এটা ৰিপৰ্টাৰ কেনেকুৱা ব্যৱহাৰ কৰিছে আপোনালোকে দেখা পাইছে বৰ্তমান মই গেলা খাব আপুনি ক'ত গেলা খাব গৈছিলে গাঁৱত গৈছিলে গম পাইছোঁ গাঁৱত গৈছিলে কিন্তু আপুনি কৰোণা ভাইৰাছ এতিয়া দিনটো লকডাউন যে মানি চলিব লাগে আপুনি জানিছে কি নাই যে মুখত মাস্ক মাৰিকে ঘূৰিব লাগে এইখিনি নিয়মটো আপুনি মানিছে কি নাই বৰ্তমান মোৰ মানে মাস্কটো আছিল গতিকে এতিয়া মই বেলেগত কৈ ঠিক আছে গতিকে আপুনি পাৰিছে মই গম বুজি পাইছোঁ কিন্তু এই লকডাউন যে চলি আছে আপোনাৰ কি বুজি চুজি পোৱা নাই নেকি আপুনি বুজি পাইছোঁ বুজি পালেও তাৰমানে বস্তুটো থাকে এতিয়া গতিকে গেলা ল'ব গৈছিলোঁ ঠিক আছে গম পাইছোঁ আপুনি গেলা ল'ব গৈছিলে কিন্তু মাস্ক যিটো আপুনি লগত ল'ব লাগে এইটোতো আপুনি সিদ্ধান্ত আছে হয় আপোনালোকে আমাৰ অসমত কি চলি আছে কোনোবাই মদ খাই পৰি আছে আৰু কোনোবাই মাছ মাৰি আছে আৰু কোনোবাই চাইকেল টাইকেল লৈ চুৰি আছে মাস্ক চাস্ক লগোৱা নাই আৰু কি কৰোঁ নাই এইটো বুজি পোৱা নাই এতিয়া অৱস্থাত এনেকুৱা হৈ আছে আমাৰ অসমৰ অৱস্থাটো ঠিক তেনেদৰে আপোনালোকে আমি হট বৰ্তমান এইখিনিতে সামৰিছোঁ আমাৰ আজিৰ বাতৰিখিনি নমস্কাৰ This is Channels Television's breaking news.